তো গাইস মই আছো বৰ্তমান শিৱসাগৰত বাকি আপোনালোক গমে বেছি আগত যদি ভিডিঅ'টো চাইছি বাকি এতিয়া আমি আছো ইয়াতে পানীত কিমান বেছি পানী যাব পাৰে একদম বাকি এতিয়া আমি ৰিলিফটো ভাগাম তো কেনেকৈ ভাগাম ক'ত দিয়ক কি জাগাত দিয়ক গোটেইখিনি আপোনালোক দেখি আছো ভিডিঅ'টো চাই থাকক মাতিবলৈ মানুহ নাই ন মানুহ নথকাকৈ নিদিব আপুনি ঘৰৰ মানুহটো আছে কাৰণে দিছো আমাৰ নথকা নাই দিয়া দিয়ক ভগৱানে আপোনালোকক কৃপা কৰক দেই। তো গাইস বৰ্তমান আছো শিৱসাগৰত বাকি আপোনালোক গমে বেছি সকলোৱে বাকি ইফালে আমি ৰিলিফটো দিব হৈছে তো ৰিলিফটো দিয়া আৰু বাকি এইটো চাইডে আহিলে যে আপোনালোকৰ কাৰণে বহুত ধন্যবাদ। আপোনালোকক ভগৱানে কৃপা কৰক। আপোনালোকে যদি আমাক ইমান কোনো দিছে সেইকণ আমাৰ কাৰণে অমিত হয় এতিয়া দেই। আপোনালোকে ইমান দুখ কষ্ট কৰি পিনে পইচা দুপইচাকে গোটাই পিনে আমাৰ কাৰণে আনিছে। আমিতো ইয়াত বহিহে লৈছো ন। হ'ব দিয়ক ভগৱানে আপোনালোকক কৃপা কৰক দেই। ধন্যবাদ एक दिन मोहब्बत ओढ़ कर एक दिन गली के मोड़ पर तेरी हथेली पर लिखूं मेरा नाम तेरे नाम पर फिर तू तकल्लुफ छोड़ कर फिर तू झुका करके नजर रखना मेरे कांधे पे सर जिंदगी कुछ तो बता जिंदगी अपना पता जिंदगी তো গাইস বৰ্তমান আমাৰ ৰিলিফটো ভাগা হৈ গেল তো আপোনালোকে দেখিলাকে বাকি এতিয়া ৰিলিফটো গোটেই খতম হৈ গেল ইফালে আমি আহিছো একদম জাগাৰ অৱস্থা চাওক একদম বহুত বেছি বেয়া বৰ্তমান পৰিস্থিতি একদম বহুত বেছি বোকা একদম অলপ ওপৰেদি যাওঁ চালে চাব পাৰে আপোনালোকে সেইবিলাক মানুহৰ ঘৰ এইবিলাক মানুহ ঘৰত কেনেকৈ একদম মানে মানুহৰ ঘৰত এক আঁঠু পানী একদম পানী হৈ গৈছে একদম চাব পাৰে ইফালে বোকা ইমান বেছি বোকা বাকি ইফালে আগত পানীও আছে গোটেইখিনি দেখুৱাই দি আছো যিহেতু এইখিনি মানুহ সহায় কৰিছো সহায় কৰিলে গতিকে আমি কোনখিনি মানুহ সহায় কৰিছো কেনেকুৱা পৰিস্থিতিত থকা মানুহ সহায় কৰিছো সেইটো দেখি আছো আপোনালোকক ইফালে বৰ্তমান যিমান যাই আছো সিমানে বেছি পানী চাব পাৰে তাতে কিমান পানী হৈছিল আৰু ইয়াতে কিমান হৈছে ইফালে আগত লৈকে এইবিলাক গোটেই মানুহ এইবিলাক গোটেই চাব পাৰে আপোনালোকে গোটেই মানুহৰ ঘৰ একদম টকলিকে পানী উঠছে ইফালে গোটেই মানুহ ৰাস্তা ন দাদা এইবিলাক ৰাস্তা বাকী ইফালে গোটেই মানুহৰ ঘৰ একদম চাব পাৰে একদম আৰু অৱস্থা বাকী এইখিনি মানুহক দি পেলাই আমি কেনেকুৱা ভাল কৰিছো নে বেয়া কৰিছো এইটো আপোনালোকে জনাব আমি নকওঁ বাকী ইফালে কিমান বেছি ডুবি আছে মই গোটেইখিনি দেখুৱাই দি আছো ইফালে চাব পাৰে কিমান বেছি ডুবি আছে গোটেই মানুহবিলাক একদম ঘৰ গোটেই মানে বেছি পানীটো কমি গৈছে একদম এইফালে ঘৰ ভাঙি গ'ল একদম গোটেই একদম অৱস্থা বহুতে বেছি বেয়া আৰু তো গতিকে ইয়াতে আমি দিয়াৰ কাৰণে বস্তুটো আমি ইয়াতে দি দিলোঁ আহি পেলাই বহুত জেগা ঘূৰি ঘূৰি ইফালে যিটো আমাৰ কাপোৰ উঠিছিল গৰমৰ বজাৰত তো সেই কাপোৰটো আমি ইয়াতে দি যাম একেলগে মানে কাপোৰটো একেলগে ইয়াতে দি যাম যিহেতু এইবিলাক ইমান বেছি ভেজাল লগাটো ইয়াতে কাপোৰৰ প্ৰয়োজন হৈছে কিমান বেছি পানী উঠিছে আপোনালোকক দেখুৱাই দিলোঁ আমি যিহেতু নহয় পানী বৰমাত যি কাপোৰ ইয়াতে দি যাওঁ পৰিস্থিতিটো বহুত বেয়া কিমান আমি চালো চবতে পানী কমছে বৰ্তমান কিন্তু ইয়াত পানী আছে বহুত খিনি পানী আছে ইয়াতে দিয়া আমি যাই পেলাই চালো ইয়াতে তো গাইস আপোনালোকে গমে গ'লে আমি নলবাৰীৰ পৰা আহিছিলো আৰু নলবাৰীৰ পৰা আহি আমি বঢ়িয়াকে হাতীমাৰি গাঁও আৰু এই দাদাসকলক আমি লগ কৰিলো লগ কৰি পেলাই আমি মানে বান সাহায্যৰ যিখিনি আৰু বস্তু ৰিলিফ আনিছিলো সেইখিনি বঢ়িয়াকে যোনখিনি জেগাত তাৰমানে ভালকৈ পোৱা নাই আৰু পানী যিখিনি জেগাত বেছিকৈ আছে সেইখিনি জেগাত আমি গোটাই দিলো আৰু দাদাসকলে আমাক বহুত হেল্প কৰিছে দাদাসকলক বহুত বহুত ধন্যবাদ আৰু বাকী আমাক ৰাইজসকলেও বহুত ধন্যবাদ ৰাইজসকলে আমাক বহুত মানে বান সাহায্য যেতিয়া তুলিব গৈছো বহুত মানে চাপৰ্ট কৰিছে সেই ভাল লাগিছে সহায়ৰ সকলোৱে আগবঢ়াইছে সেইটো ভাল লাগিছে আৰু দাদাসকলক বহুত আৰু ধন্যবাদ দাদাসকল
তেখেতলোক নলবাৰীৰ পৰাই আহিছে আমাৰ শিৱসাগৰ আমাৰ সমষ্টিলৈ তেওঁলোকে ৰিলিফ আনিছে ৰিলিফ আনাৰ কাৰণে বহুত ধন্যবাদ আৰু মৰম যাচিছোঁ এওঁলোকক ভৱিষ্যতে ভালে কুশলে থাকিবলৈ ঘৰ পৰিয়াললৈ সু পৰিয়াললৈ ধন্যবাদ দিছোঁ আৰু আপোনাৰ যিটো মানে মৰম দিছে আমিও এওঁলোকলৈ মানে হীৰা ভৰা আন্তৰিকতাৰে মৰম যাচিছোঁ আৰু ভালে কুশলে থাকিবলৈ আশীৰ্বাদ কৰিছোঁ এইফালে বৰ্তমান আমি তাৰ পৰা ডাইৰেক্ট উলিয়াই দিলো যিহেতু বেছি দেৰি কৰা নাই পানী বোলে শুনা মতে বাঢ়ি আছে গতিকে বেছি দেৰি হ'লে থকা নাই বাকী কিছুমান বস্তু আছে আৰু এইখিনি আমি ক'ৰবাত দি পেলাই আমি ডাইৰেক্ট ঘৰতে যাই থাকিম বেছি দেৰি নকৰোঁ এইফালে পানী চাব পাৰে আপোনালোকে দি আছো পানী উঠিছে ব্লিচিং নাই ইফালে কেইটামানক দি দিলো 10টা টোপলা হৈছিল আমাৰ তাৰে আমি 7টা দি দিলো 3টা আছে এতিয়া কিমান বস্তু দিছো মই বুলি ভাবিছিলো বহুত আছে ইয়াতে বিস্কুট গাখীৰ ইফালে বৰ্তমান আমি তাৰ পৰা আহিলো আহি পেলাই ইয়াতে অলপমান ৰখছো হাৱৰ ওচৰতে তো বাকী ইফালে ঘৰতে যাম মানে কিবা এটা খাই ল'ব লাগিব যিহেতু ৰাতিপুৱাৰ পৰা মানে ইয়াতে গোটেইকেইটা আছো মানে লেতেৰা হৈছে মই একদম এতিয়া পঠিওৱা জেগা নাই বাৰু কিন্তু ক'ৰবাত আগত ধৰি দিব লাগিব এইফালে চব এই আমাৰ মাৰিটো জনচিনা মানে চব বস্তুবিলাক মানে তলটো চাফা কৰি লাগিব চাফা কৰি লৈ তাতে বহিব লাগিব বা বাগান দিব লাগিব যিহেতু ইমান জাগা কি চলি কি ক'বা আহি কেনে লাগিল একদম সঁচা কথা মজা লাগছে মজা মানে কষ্ট লাগছে বহুত কষ্ট হৈছে মানে কেনেকুৱা অনুভূতি জুবিন দাৰ কাৰণে বুলি আৰু কষ্টৰ ফল কিন্তু আজি সফল হৈছে ভাল লাগছে কিন্তু কিছুমান ৰেছপন্স পাই মানুহৰ নাকি আজি মনটোত ভাল লাগছে তো গাইজ মোৰ আৰু ভাল লাগিল কিন্তু মোৰ বেমাৰ হৈছে বাকী উপায় নাই মানে কি হ'ল ইয়াত মানে লং জেগা যায় ইমান অভ্যাস থাকিলেও মানে এই গাড়ীত ইমান ধেমালি নহয় সি বুলি নহয় বহুতে হাৰ মানি দিব বাকী সেইটোৱে কথা বাকী ৰেছপন্স কিন্তু পাই বহুত বেছি ভাল লাগছে একদম বহুত ধন্যবাদ আপোনালোকক যদি কোনোবা ভিডিঅ' চাই আছে মানে মোক তাৰে এটা মাইকী অৰ্থাৎ খুৰী এজনী কৈছে আজি মোৰ ভিডিঅ' চাই বুলি ৰিয়ান লাইফষ্টাইল ভিডিঅ' চাই বুলি মোক কৈছে সেইটো বহুত বেছি ভাল লাগছে মোৰ যিন ইমান দূৰৰ মানুহ ভিডিঅ' চাই বহুত বেছি ভাল লাগছে সঁচাকে তো এইফালে তাৰপিছত আমি আহি থাকোঁতে ৰাস্তাত আৰু তাৰ পৰা আহি পেলাই ৰাস্তাত আৰু পানী বটল কেইটা ভাগাব ল'লো যোনখিনি মানুহ মানে এনেকে ঘৰ বনাই ৰাস্তাৰ কাষত আছে সেইখিনি মানুহ যিহেতু পানী বটল কেইটা ৰৈছে সেইখিনি দি যাওঁ শেষ হৈ গ'ল খতম হৈ গ'ল পানী বটল এটা দি দিছো তাৰ ভগাই ল'ব এনেকে আমি পানী বটল কেইটাও ভগা চেষ্টা কৰি দিলো মানে কি গোটেইখিনি দি দিলো বাকী এতিয়া যাই আছো ঘৰক লাগি কিবা এটা খাবলৈ বহুত বেছি ভোক লাগছে একো মানে ৰাতিপুৱাই চাহ খাইছিলো খালি চাহ মানে কিবা এটা বিস্কিটে দি আৰু একো নাই
এইফালে চাব পাৰি এনেকে মানুহবিলাকে কেম্প টানি পেলাই আছে ৰাস্তাৰ কাষতে, যিবিলাক মানুহে একদম থকাৰ অসুবিধা আৰু ঘৰত পানী উঠিছে। গাইজ বৰ্তমান আমি ইয়াতে অলপমান ৰখছো, ডাইৰেক্ট আহি আছো, একদম আহি আমি বৰ্তমান আছো কাজিৰঙাৰ ভিতৰত। বাকী ইয়াতে পিছত কৰিলে বৰষুণ হৈছে, তিৰপলটো টানি ল'ব লাগিব, সেইটো কাৰণে ৰখি দিলো। বাকী ডাইৰেক্ট যাই থাকিম এতিয়া আমি যাওঁ আৰু। বাকী তিৰপলটো আগত টানি ল'ম, বৰষুণ দিছিল কমিলে মানে পিছত টানি ল'ম। হৈ গ'ল বৰষুণ পুৰা আৰম্ভ, একদম চাব পাৰে তামাম বৰষুণ একদম গাড়ী জিকি গেল। এতিয়া আমি ক'ত যাম ক'ত বহিম তাকে ভাবি আছো। একদম বয়া, একদম প্লাষ্টিক পাৰিলেও বয়া অৱস্থা হৈছে, জন্তু এনেকুৱা হৈছে আৰু আনতে জিকছো খুলি দিবা নাংগিছিল আমাৰ এইটো হৈছে, জন্তু জিকছো। তো গাইজ এনেকে আমি বহুত সময় গাড়ী ৰানিঙত থাকি মানে গাড়ী ৰেষ্ট নাথাকে আহি আমি কিবা জখলা বন্ধ নাই কিবা এনেকুৱা জাগা এটাত পালো, আমাৰ বৰ ধুনীয়া এখন টাউন চাব পাৰে। কি গাইছ মানে মই ইফালে আহি পেলাই মোবাইলটো ইয়াতে বৰ্ড লগা আছে ধুনীয়াকে, মোবাইলটোত যিহেতু চাৰ্জ নাই 7% মান আছে, তো মোবাইলটো চাৰ্জত দিলেও পুৰা ধুনীয়াকে চাৰ্জ কৰি দিলো আৰু। বাকী ইফালে গাইছ আমি ধুনীয়াকে চাহটো খাই ললো এইখন দোকানৰ পৰা। চাহত 120 টাকা কেজি, চিন্তা কৰ গাইছ। আমাৰ তাতে মাংস ভাত পালো হয় এনেকুৱা, বাধ্য কয় মাতকে চাই দাম ল'বই। বাকী এতিয়া যাই থাকো আমি গাড়ী উঠি। তো গাইছ ইফালে বৰ্তমান আমি তাৰ পৰা ডাইৰেক্ট আহি এতিয়া বৰ্তমান পালো তেজপুৰ। তেজপুৰত যোনখন নতুনকে মানে কি ফ্লাই অভাৰ হৈ আছে বা বেছি দীঘল আৰু ৰাস্তাটো বেয়া যিহেতু বনাই আছে, ইফালে গাড়ীৰ বহুত বেছি জাম হৈ গৈছে। এতিয়া কি বা হয় তাকে চিন্তা হৈ গৈছে। ইফালে তিৰপল দিয়া আছে, নহ'লে মই দেখি দিলো হয়, একদম বহুত বেছি দীঘল। তো গাইছ এতিয়া মানে যিহেতু আমি গোটেইকেইটা ভাগৰি গলো, আপাৰ আচামৰ পৰা আহিছো যিহেতু ভাগৰি পেলাই গলো। বাকী ইফালে চাব পাৰে একদম বাগাত দিছি, একদম ঘাম চাম মানে একো গমেই পোৱা নাই, যি ভাজে গাড়ীত উঠছি চাহ খাই ভাজে টোপনি মাৰিছে ভৰি গোটেই একদম ঘামে ঘাম হৈ গৈছে। সৰু সৰু চলি নে আৰু কি কবি, থাকাক দে বাগাত দে, আমি লাগে অলপমান কষ্টত আছো। বাকী এতিয়া জামটো ভাঙে নাই ৰ'ব, বোলে গাড়ীৰ জামটো চাব পাৰে কেনেকুৱা জাম একদম লাগি দিছে। এই বহুত দূৰলৈকে মানে একদম জাম লাগি গৈছে, ইফালে পিছফালে চাব পাৰে। তো গাইছ ইফালে আমি এটা আহিলো তেল ডিপুত, তো তেল ডিপুটোত আহি ৰখিছো। বাকী তেল চেলো ভৰাই ল'ব গাড়ীখনত আমাৰ, আৰু বাকী মানে কি পেচাব চেচাব কৰি ললো গোটেইবিলাকে। বাকী ইফালে ঠাণ্ডা পানী আমাৰ খাই আছে। বাকী ই কৈ দিব আমি এতিয়া বৰ্তমান ক'ত আছো। বৰ্তমান এতিয়া আমি ঢেকীয়াজুলি পাম। ঢেকীয়াজুলি পাম। ঢেকীয়াজুলিৰ পিছত আমি খাৰুপেটীয়া, তো মঙলদৈ, চিপাঝাৰ, তাৰপিছত আমাৰ বাইহাটা চাৰিআলি, আমাৰ ঘৰে পালোঁ আৰু কষ্ট অলপ হৈছে। কষ্ট হৈছে, কি কষ্ট হ'লেও কৰি আছো আমি জুবিন দাৰ একদম হেৰি লৈ, বাকী আদৰ্শ লৈ আমি কৰি আছো। বাকী সোণাপুৰতে যাম বুলি ভাবিছিলো, কিন্তু অলপমান যায় আৰু গাড়ীৰ কথা আৰু জানে। গাইছ ইফালে আহি বাকী একদম চকুৰ অৱস্থা দেখছি না, বহুত বেছি টোপনি লাগছি। কাৰণ এই দুই ৰাতি হলে মই কি ঘৰত থাকিলে বাগাৰ দিওঁ 11টা-12টা বজাক লাগি হলি, 2 ৰাতি মই নাও মানে চকু একদম মোজে নাই সেনকে কৈছো। বাকী কিছুমানে ডাঙৰো টোপনি মাৰছি, সৰু মাৰছি আৰু, কিন্তু মোৰ অভ্যাস আছে মই পাৰো। বাকী টোপনি মাৰছি কিন্তু মই নৰো। গাড়ীত টোপনি মাৰলি বেলেগ, গাড়ীতটো বেলেগ কথা, এখনত যদি টোপনি মাৰে না মাথাটো তাৰমানে দুই চিঙা হৈ যাওঁতে বেছি টাইম নালাগে। এনেকুৱা আকৌ এটা স্পীড ব্ৰেকাৰ আছে, এনেকুৱাকে মাৰে। কালি মোৰ পৰি একদম শৰীৰটোৰ অৱস্থা বেয়া হৈ গৈছে। আমি পেচাব চেচাব কৰি ললো।